নিজা পৰম্পৰা ঐতিহ্যৰে আদৰিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰে, নিজৰ কৃষ্টি সংস্কৃতিক উপস্থাপন কৰে। কিন্তু তৎসত্ত্বেও চ'ত আৰু বহাগৰ সংক্ৰান্তি দিনৰ পৰা আৰম্ভ কৰা এই 7 বিহু, অসমৰ জাতীয় জীৱনৰ প্ৰাণৰ হৃদস্পন্দন বহুৱা এই 7 বিহুৱে এটা সাৰ্বজনীন ৰূপ লাভ কৰিছে। আৰু সেইকাৰণে সকলো সমগ্ৰ অসমৰ প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো জাতি জনগোষ্ঠী, ভাষা ভাষী, ধৰ্মাৱলম্বী লোকে একত্ৰিত হৈ এই বিহুটোক জাতীয় উৎসৱ হিচাপে সকলোৱে গণ্য কৰিছে, গ্ৰহণ কৰি ইয়াক পালন কৰিবৰ কাৰণে, ইয়াক আগবঢ়াই লৈ যাবৰ কাৰণে এই উৎসৱৰ যোগেদি আমাৰ জাতীয় জীৱনৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিক আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৱে সংকল্প লয়, সকলোৱে একত্ৰিতভাৱে নিজৰ চহকী কৃষ্টি সংস্কৃতিক আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৱে উদ্যোগ লয়। আৰু সেইকাৰণে এই বিহুৰ সময়ত এই সমন্বয়ৰ যিটো চিন্তা, এই সমন্বয়ৰ দোলেৰে আমি সকলো একত্ৰিত হওঁ। যি সময়ত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী মানুহৰ মাজত অবিশ্বাস, ভুল বুজাবুজি যেতিয়া সৃষ্টি হয়, সংশয় যেতিয়া সৃষ্টি হয়, তেতিয়াই বহাগে সকলোকে সমন্বয়ৰ যিটো চিন্তা, সমন্বয়ৰ চিন্তাৰে সকলোকে একত্ৰিত কৰে, মানুহৰ মাজৰ পৰা সাম্প্ৰদায়িক চিন্তা চেতনা নাইকিয়া কৰে, মানুহৰ মাজত গণতান্ত্ৰিক এটা চিন্তা চৰ্চাৰ পৰিৱেশ সূচনা কৰে, মানুহৰ মাজত আমি যে অসমীয়া জাতি সত্তাই আমি সকলোৱে যে একেলগে একত্ৰিত হৈ এইখন পৃথিৱীত জীয়াই থাকিব লাগিব, আমি সকলোৱে জাতিটোৰ যিটো গৌৰৱ উজ্জ্বল বিজয় গাথা যিটো আছে, যিটোৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে, সেই বিজয় গাথাক লৈ যায় আমি জাতি আগবাঢ়িব লাগিব। বিভিন্ন সংকটৰ মুহূৰ্তত, বিভিন্ন ধৰণৰ নেতিবাচক বিষয়ৰ সন্মুখত এই সকলো প্ৰত্যাহ্বান, সকলো জটিলতা, সকলো সমস্যা উফৰাই জাতিটোক জাতি হিচাপে জীয়াই ৰাখিবৰ কাৰণে আমি সকলোৱে যে সংকল্প ল'ব লাগিব। আৰু সেই সংকল্প ল'বৰ কাৰণে আটাইতকৈ উপযুক্ত সময় হ'ল এই বহাগ বা এই বসন্তৰ এই বতৰটো। কাৰণ বহু নেতিবাচক বিষয়, আমিও হতাশ হওঁ, বহু সময়ত হতাশ হওঁ, বহু নেতিবাচক বিষয় আমাক আগুৰি দিয়ে, বহু বিষয়ৰ আলি দুমোজাত আমি থিয় হৈ আমি জাতীয় জীৱনৰ এই সংগ্ৰামী যাত্ৰা, আত্মপ্ৰতিষ্ঠাৰ মহাসংগ্ৰামৰ আমি বাট বুলিব লগা হয়। ইতিমধ্যে উল্লেখ কৰা আমি নোপোৱা বহু কথা সন্মানীয় পৰাগমণি আদিত্য ডাঙৰীয়াই আপোনালোকক উল্লেখ কৰিছে। আমি যেনেকৈ আমি পাব লগা অসমীয়া ভাষাটো তথ্যৰ যোগেদি ইলেক্ট্ৰনিক ফৰ্মত পাব লগা যিটো ব্যৱস্থা হয়তো পোৱা নাই, সেই কথাটো ভাষাৰ সংকটৰ বিভিন্ন সন্ধিক্ষণ আমি অতিক্ৰম কৰিব লগা হৈছে। এটা সময়ত অসমীয়া ভাষা পৃথিৱীত লাখ লাখ ভাষা কৈ থকা মানুহৰ মাজত 55 নম্বৰ স্থানত অৱস্থান কৰিছিল, আটাইতকৈ বেছি ভাষা কোৱা মানুহৰ ভিতৰত। সেই স্থান অৱনমিত হৈ এতিয়া 65 নম্বৰ স্থানলৈ অৱগমন হ'ল। সেই কথাটো আমি সকলোৱে জানো যে ভাষাৰ সংকটৰ সন্ধিক্ষণ যে আমালৈ আহিছে, এই কথাটো তথ্যই প্ৰমাণিত কৰিছে। এটা সময়ত প্ৰায় 2 পৰা 2.5 কোটি মানুহৰ কাৰণে সংযোগী ভাষা হোৱা এই ভাষাটো এতিয়া প্ৰায় 1,49,00,000 মানুহৰ চৰকাৰী গ্ল'বেল চৰকাৰী পৰিসংখ্যা মতে এতিয়া 1,49,00,000 মানুহে ইয়াক ব্যৱহাৰ কৰা। এই যে ভাষা যে অৱনমিত হোৱাৰ যে পৰিৱেশ যে সূচনা হৈছে, এই কথাটো আমি অনুধাৱন কৰিছোঁ, উপলব্ধি কৰিছোঁ। কিন্তু তৎসত্ত্বেও আশাৰ বতৰা এই বহাগে আমাক দিব লাগিব, বা আমি বহাগতে আমি সকলো সংকল্পবদ্ধ হ'ব লাগিব। আমি এটা কথা আমি সকলোৱে মনত ৰাখিব লাগিব যে আমাৰ মাজৰ যিমানবোৰ সমস্যা আছে, যিমানবোৰ প্ৰত্যাহ্বান আছে, এই সমস্যাসমূহৰ মাজত সম্ভাৱনা লুকাই আছে। আমাৰ কেৱল মাত্ৰ আমাৰ দায়িত্ব হ'ল এই সম্ভাৱনাক আমি সম্পদলৈ পৰিৱৰ্তন কৰা। সমস্যা সকলো পৃথিৱীৰ সমগ্ৰ পৃথিৱীত যিমানবোৰ জাতিসত্তা আছে, যিমানবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা আছে, কোনো জাতিসত্তাৰ সমস্যাৰ অন্ত নাই, পাৰাপাৰহীন সমস্যা। কিন্তু যি জাতিসত্তাই এই সমস্যাসমূহৰ মাজত থকা সম্ভাৱনা বিচাৰি উলিয়াইছে, সেই সম্ভাৱনা বিচাৰি উলিয়াই নিজৰ জ্ঞান, বুদ্ধি, মনীষা, প্ৰজ্ঞাৰে এই সম্ভাৱনাসমূহক সম্পদলৈ পৰিৱৰ্তন কৰিছে, সেই জাতিসত্তাই পৃথিৱীত জিলিকি উঠিছে। জ্ঞানৰ আলোকেৰে আলোকিত হৈ পৃথিৱীক জ্ঞানৰ পোহৰ দি বাট দেখুৱাবৰ কাৰণে সক্ষম হৈছে। আমি ভাবোঁ যে আমি বিভিন্ন সমস্যা, বিভিন্ন প্ৰত্যাহ্বান নেওচি আমি জাতিসত্তা মূৰ দাঙি উঠিছোঁ। ইয়াত কোৱা হ'ল যে পৰাগমণি আদিত্য ডাঙৰীয়াই কৈছে যে মানে আক্ৰমণ কৰাৰ পাছত আমি মূৰ দাঙি উঠিলোঁ। 17 বাৰ বিদেশীয়ে এইখন অসমত আক্ৰমণ কৰাৰ পাছতো
অসমীয়া মানুহে মূৰ দোৱা নাছিল যেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাইজে তেখেতসকলে পৰাধীনতাৰ কবলত পৰি তেওঁলোকে পৰাধীনতাৰ কবলত শিকলিৰে তেওঁলোকে নিজৰ জীৱন বন্দিত্ব জীৱন তেওঁলোকে পৰাধীন জীৱন কটাব লগা হৈছিল। কেৱল মাত্ৰ ভাৰতবৰ্ষৰ ভিতৰতে কেৱল মাত্ৰ অসমীয়া জাতিসত্তাই 17 বাৰ বিদেশী শক্তিৰ আক্ৰমণ উফৰাই নিজৰ স্বাভিমান ভাৰতবাসীৰ স্বাভিমান আৰু অহংকাৰ ৰক্ষা কৰিছিল। আৰু তাৰ লগে লগে দক্ষিণ পূব এছিয়াৰ মানুহৰ ভাষা কৃষ্টি সংস্কৃতি সাহিত্য আৰু আধ্যাত্মিকতাৰ প্ৰতি অহা প্ৰবল ভাবুকি ৰক্ষা কৰিছিল অসমীয়া মানুহে। মানৰ আক্ৰমণ শেষ হ'ল, আক্ৰমণে বিপদস্ত কৰিলে, জাতি মূৰ দাঙি উঠিলে। অসমীয়া মানুহৰ হাতৰ পৰা ভাষা কাঢ়ি লৈ যাবলৈ বিচৰা হ'ল, সংগ্ৰাম হ'ল। অসমীয়া মানুহৰ হাতৰ পৰা মাধ্যম কাঢ়ি লৈ যাবলৈ বিচৰা হ'ল, মানুহে তাৰ পৰা পৰিত্ৰাণ পালে। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ যাবৰ কাৰণে এইখন অসমত চিন্তা চৰ্চা আৰম্ভ হৈছিল। এটা নিৰ্মোহ ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ হৈছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা বা বিভিন্ন ধৰণৰ অপশক্তিৰ যোগেদি। সেই সংগ্ৰামৰ এটা পৰ্যায়লৈকে আমি উফৰাই পেলাবৰ কাৰণে কিছু কিঞ্চিত পৰিমাণে হ'লেও আমি সফল কাম হৈছিল। ছবছৰীয়া ঐতিহাসিক অসম আন্দোলন কেৱল মাত্ৰ ইয়াত কোৱাৰ দৰে ভোট জলকীয়া, আমি অসমীয়া জাতিয়ে যেনেকৈ ভোট জলকীয়া আটাইতকৈ জাল থকা জলকীয়াৰ আমি অধিকাৰী আছিলোঁ, তেনেকৈ আটাইতকৈ বেছি তিতা থকা বস্তুৰো অধিকাৰী আমি অসম। তেনেকৈ আটাইতকৈ বেছি টেঙা স্পেচিছ, আটাইতকৈ বেছি পৰিমাণৰ টেঙা থকা জাতিও আমি। গতিকে অসমীয়া জাতিসত্তাৰ সম্পদ আৰু সম্ভাৱনাৰ অভাৱ নাই। পৃথিৱীৰ কেৱল মাত্ৰ বৰমুগা এখন অসমতে হয়। ভাৰতবৰ্ষক আঙুলিত ধৰি প্ৰথম কেনেকৈ বিজ্ঞানসন্মতভাৱে বুৰঞ্জী লিখিব লাগে, পৰিকল্পিতভাৱে কেনেকৈ ইতিহাস অধ্যয়ন কৰিব লাগে, অসমীয়া মানুহে শিকাইছোঁ। এই কথা আমি পাহৰি গ'লে নহ'ব। এইখন অসমত আটাইতকৈ বেছি অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছি এণ্টমলজিকেল স্পেচিছ পায়, পখিলাৰ আটাইতকৈ বেছি প্ৰজাতি পায়। দেধাৰ উদাহৰণ মই কেৱল মাত্ৰ কেইটামান উদাহৰণ মই দিব খুজিছোঁ। এইখন উত্তৰ পূৰ্বাঞ্চলতে কেঞ্চাৰ প্ৰতিৰোধ কৰিব পৰা জিনচেং এইখন উত্তৰ পূৰ্বাঞ্চলত আহিল। বিদেশী শক্তিয়ে আহি ইয়াক পেটেণ্ট কৰি লৈ গ'ল, এইটো এটা বেলেগ কথা। এইখন অসমতে আটাইতকৈ বেছি মেডিচিনেল এৰমেটিক প্লেণ্ট পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি আছে। এই কথাও সত্য। গতিকে আমি প্ৰবল সম্ভাৱনা আৰু সম্পদেৰে ধৰি আছোঁ। কেৱল মাত্ৰ প্ৰয়োজন জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ জ্ঞান বুদ্ধি প্ৰজ্ঞা মনীষাৰে নিজৰ জাতিটোক উজ্বলাই তুলিব পৰাকৈ আমাক মানৱ সম্পদৰ প্ৰয়োজন, আৰু আমি সেই অভাৱৰে আমি সন্মুখীন হৈছোঁ। গতিকে আমি আহি থাকিবলগীয়া দিনসমূহত ৰাইজৰ প্ৰতি মই কৈছোঁ যে বহাগৰ বনত ৰাইজ নিৰাশ নহ'ব, সংকল্প লওক, অংগীকাৰ লওক, জাতিটোক জীয়াই ৰাখিব লাগিব। যি জাতিৰ জাতীয় চেতনা আছে, জাতীয় চেতনাৰে যি জাতিয়ে নিজক সন্মান কৰিব খোজে, জাতিয়ে নিজক সন্মান কৰিব জানে, সেই জাতিয়ে যিমান ধুমুহা নহওক, যিমান শিলাবৃষ্টি, যিমান বৰষুণ, যিমান বানপানী, যিমান ধুমুহা বৰষুণ গৰাখহনীয়া যিমানেই নাহক, সকলো প্ৰত্যাহ্বান উফৰাই নিজৰ মেৰুদণ্ড থিয় কৰি, নিজৰ শিৰ উচ্চ কৰি পৃথিৱীত জীয়াই থাকিবলৈ শিকিব লাগিব, শিকা উচিত। জীয়াই থাকিব লাগিব বা জীয়াই থকাটো উচিত। আৰু আমি সেইকাৰণে আমি এইসমূহ সম্ভাৱনাক লৈ যাতে আমি সকলো অগ্ৰসৰ হওঁ। আপোনালোকে সকলোৱে যাতে আশাৰে আহি থাকিবলগীয়া দিনসমূহত অগ্ৰসৰ হয়, তাকে মই কামনা কৰিছোঁ। আমি সমন্বয়েৰে জীয়াই থাকিব লাগিব। আমাৰ কৃষ্টি সংস্কৃতিৰ চৰণীয়া পথাৰত যাতে কোনো কাৰণতে বাহিৰাগত অপসংস্কৃতিয়ে যাতে কুলসিত কৰিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সময় থাকোঁতেই চাৰিওফালে জেউৰা জপনা দি আমাৰ সংস্কৃতিৰ চৰণীয়া পথাৰ, সংস্কৃতিৰ এই মেটমৰা ভঁৰাল যাতে কোনো কাৰণতে বাহিৰৰ পৰা অহা অপসংস্কৃতি উৰুৱাই লৈ যাব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইমান সৰ্বাংগ সুন্দৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সংস্কৃতি আছে। আৰু মনত ৰাখিব ৰাইজ, এটা জাতিৰ মূল পৰিচয়, এটা জাতিৰ মূল ৰক্ষা কৱচ হ'ল জাতিটোৰ ভাষা, জাতিটোৰ কৃষ্টি সংস্কৃতি, জাতিটোৰ সাহিত্য। সেইবোৰ যেতিয়া নিশকতীয়া হ'ব, এইবোৰ যেতিয়া হেৰাই যাব, সেইবোৰৰ যেতিয়া নিজৰ শক্তি যেতিয়া হেৰুৱাই পেলোৱাৰ উপক্ৰম হ'ব, তেতিয়া আমি ইউনিক আইডেণ্টিটি কোড পোৱাৰ পাছতো, আমি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পোৱাৰ পাছতো জাতি হিচাপে জীয়াই থাকিবলৈ লগা মূল যিটো শক্তি, সেই শক্তি আমি হেৰুৱাই পেলাম। সেইকাৰণে নিজৰ ভাষাক হেৰাই যাবলৈ নিদিব, নিজৰ কৃষ্টি সংস্কৃতিক হেৰাই যাবলৈ নিদিব। নিজৰ সাহিত্য, সোণহেৰীয়া সাহিত্যই যাতে পৃথিৱীত নতুন এটা মাত্ৰা পায়, তাৰ কাৰণে আপোনালোকে সকলোৱে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। জাতীয় জীৱনৰ জটিল সন্ধিক্ষণ
বহু সমস্যাৰ মাজেৰে জাতীয় জীৱন অগ্ৰসৰ হৈছে। কৃষ্টি সংস্কৃতিক সৰ্বাংগ সুন্দৰ ৰূপত জীয়াই ৰাখিবই লাগিব, কাৰণ এটা কথা আপোনালোকে সকলোৱে জানে যে যেতিয়া মানুহৰ কোনো লিপি নাছিল, আখৰ নাছিল, সেই সময়ত এটা জাতিৰ গৌৰৱ উজ্জ্বল ইতিহাস আৰু সভ্যতা ধৰি ৰাখিছিল জাতিটোৰ লোককৃষ্টি সংস্কৃতিয়ে। সেইকাৰণে সংস্কৃতিৰ বুৰঞ্জীয়ে এটা জাতিৰ সভ্যতাৰ বুৰঞ্জী বুলি কোৱা হয়। আৰু সেইকাৰণে নিজৰ নজহা নকমা নিজৰ সংস্কৃতিসমূহক যাতে ইয়াৰ ঐতিহ্য পৰম্পৰা অক্ষুণ্ণ ৰাখি যাতে আপোনালোকে জীয়াই ৰাখে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত কাঠৰ কণ্ঠে মই আহ্বান জনাইছোঁ। আৰু সেইবোৰেই হ'ব জাতিৰ কাৰণে প্ৰকৃতপক্ষে মূল চালিকা শক্তি, মূল ৰক্ষা কৱচ, মূল আইডেণ্টিটি কাৰ্ড। গতিকে মই আশা ৰাখিম আহি থাকিবলগীয়া দিনসমূহত এই বিষয়ে আপোনালোকে আত্মনিয়োগ কৰিব, মনোনিৱেশ কৰিব। জাতীয় জীৱনৰ সংকটৰ কালত দুটা বিষয় উপস্থাপন কৰিব খুজিছোঁ। এটা বিষয় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি আছে। আমি সকলোৱে আশা কৰি আছোঁ যে এখন বিদেশী নামমুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, যিখন ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী জাতীয় জীৱনৰ কাৰণে এখন গুৰুত্বপূৰ্ণ দলিল হ'ব, এই কথাটো আমি সকলোৱে আশা কৰিছোঁ। এতিয়া বহু ব্যক্তিয়ে এই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন কেৱল মাত্ৰ ভাৰতীয় নাগৰিকৰ নাম সন্নিৱিষ্ট হৈ যে এখন পঞ্জী হ'ব, এই কথাটো স্পষ্টভাৱে উল্লেখ কৰি আমি ক'ব খুজিছোঁ যাতে এই ক্ষেত্ৰত যাতে কোনো ষড়যন্ত্ৰৰে আমাৰ মানুহৰ মাজত যাতে অসমৰ সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতি যাতে ভাঙি থান বান নকৰে, আৰু কোনো কাৰণতে যাতে বিপথে মানুহক যাতে পৰিচালিত নকৰে, তাৰ কাৰণে সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব। সকলোৱে এই বিষয়টোত যাতে সকলোৱে চকু কাণ দিয়ে, তাৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ আগত উল্লেখ কৰি যাব খুজিছোঁ। সেই বিষয়টো হ'ল যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পন্ন হোৱাৰ পাছতো আমাৰ কাৰণে জাতীয় জীৱনৰ কাৰণে অহা আটাইতকৈ ভয়াৱহ আৰু দুৰ্ঘৰ যিটো প্ৰত্যাহ্বানৰ যিটো বিষয়, সেই বিষয়টো হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক নামৰ এখন বিধেয়কৰ যোগেদি 2016 চনত এখন বিধেয়কৰ যোগেদি তেখেতসকলে অসমত অবৈধ বিদেশীক সংস্থাপিত কৰিব খুজিছে। এই অবৈধ বিদেশীক যদি এখন অসমত সংস্থাপিত কৰে, তেতিয়া অসমীয়া জাতি এইখন অসমত কেতিয়াও জীয়াই নাথাকিব। জাতি যদি জীয়াই নাথাকে, জাতিৰ সাহিত্য জীয়াই নাথাকিব, জাতিৰ ভাষা জীয়াই নাথাকিব, জাতিৰ কৃষ্টি সংস্কৃতি জীয়াই নাথাকিব, আৰু আমি নিজে নিজক শাসন কৰাৰ অধিকাৰৰ কাৰণে অতদিনে কৰি থকা সংগ্ৰাম, সেই সংগ্ৰামৰ কোনো মূল্য নাথাকিব। সেইকাৰণে আমি আপোনালোকৰ ৰাইজক ক'ব খুজিছোঁ যে 71 চনৰ 25 মাৰ্চৰ পিছত অসমত অবৈধ বিদেশীক সংস্থাপিত কৰিব খোজা সকলো ধৰণৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বিৰুদ্ধে যাতে সকলোৱে মাৰ বান্ধি থিয় হয়, সকলোৱে যাতে সংকল্পবদ্ধ হয় এই বহাগৰ বতৰতে। কাৰণ আমি কেতিয়াও এইখন অসমত কেতিয়াও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থকা নাছিলোঁ, এতিয়াও জীয়াই থকা নাই, আৰু আহি থাকিবলগীয়া দিনসমূহতো আমি কেতিয়াও কোনো বিদেশী শক্তিৰ ওচৰত আঁঠু লৈ জীয়াই নাথাকোঁ, এই কথাটো স্পষ্ট। তাৰ উপৰিও এই কথাও স্পষ্ট যে এইখন অসম খিলঞ্জীয়া মানুহৰ অসম আছিল, এইখন অসম খিলঞ্জীয়া মানুহৰ অসম হৈ আছে, এইখন অসম সৰ্বকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ অসম হৈ থাকিব লাগিব। আৰু এইখন অসমত সৰ্বকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য যাতে থাকে, তাৰ কাৰণে এই সময়ছোৱাতে এই বহাগৰ বতৰতে যাতে সকলোৱে ৰাইজে সংকল্পবদ্ধ হয়, ঐক্যবদ্ধ হয়। যি বহাগে আমাৰ ৰাইজক সদায় সাহস আৰু প্ৰেৰণা দিয়াইছিল, সেই বহাগৰ বতৰতে আমি সকলো সংকল্পবদ্ধ হৈ ৰাইজ আহক, আমি সকলোৱে অসমীয়া জাতিসত্তাৰ এই দীঘলীয়া যিটো পৰিক্ৰমা, যিটো সোণহেৰীয়া ঐতিহ্য, যিটো গৌৰৱ গাথা, ইয়াক যাতে আহি থাকিবলগীয়া দিনসমূহতো আৰু অধিক শক্তিশালী আৰু দৃঢ় ৰূপত যাতে আগবঢ়াই লৈ যাব পাৰোঁ, আৰু আহি থাকিবলগীয়া দিনসমূহতো যাতে পৃথিৱীৰ মানুহৰ আগত আমাৰ নিজৰ চিনাকি আত্মপৰিচয় প্ৰবল পৰাক্ৰমেৰে নিজৰ সকলো বিষয়ত শিক্ষা, সাহিত্য, কৃষ্টি সংস্কৃতি সকলো বিষয়ত নিজৰ অৱদানেৰে যাতে জাতীয় জীৱনক মহীয়ান কৰি যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ, সেই সংকল্প লোৱা হওক, তাকে আহ্বান জনাই পুনৰবাৰ ইয়াত উপস্থিত থকা সকলো ৰাইজকে আন্তৰিকতাৰে ধন্যবাদ জনাই মই বৰগছ শুভ উন্মোচন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। আশা ৰাখিছোঁ এখন অত্যন্ত মানসম্পন্ন এখন স্মৃতিগ্ৰন্থ হিচাপে পৰিপ্ৰকাশ কৰিব। ইয়াত বহু ভাল ভাল বিষয় সন্নিৱিষ্ট হৈছে। ইতিমধ্যে অসমৰ বিদ্যাতনিক বৌদ্ধিক মানচিত্ৰত বৰগছে এটা সুকীয়া স্থান ইতিমধ্যে গ্ৰহণ কৰিছে। মই ভাবোঁ যে এই 2018 বৰ্ষৰ এখন বৰগছো অসমৰ ৰাইজে আদৰি ল'ব, গ্ৰহণ কৰিব। ইয়াত বিহু আৰু বিভিন্ন আন জনগোষ্ঠীয় বসন্ত উৎসৱ সম্পৰ্কীয় বিভিন্ন ধৰণৰ বিষয় ইয়াত সন্নিৱিষ্ট হ'ব। বিহুৰ ঐতিহ্য, বিহুৰ সাহিত্য, বিহুৰ ৰাখি মই বৰগছ শুভ উন্মোচন হ'ল বুলি ঘোষণা কৰি মই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। জয় অসম।